বিটিসি পৰিষদীয় নিৰ্বাচনৰ ভোট গণনা চলি আছে আৰু এতিয়ালৈকে কেইবাটাও সমষ্টিত ইতিমধ্যে প্ৰাৰ্থী জয়লাভ কৰিছে। ৫টাকৈ জিলাৰ ৪০টাকৈ পৰিষদীয় সমষ্টিৰ ইতিমধ্যে ভোট গণনা যথেষ্ট তীব্ৰতৰ হৈছে। কোনোবাটো সমষ্টিত ৪টা বা ৫টা ৰাউণ্ডৰ ভোট গণনাও ইতিমধ্যে অন্ত হৈছে আৰু ইতিমধ্যে কেইবাটাও সমষ্টিৰ প্ৰাৰ্থী জয়লাভ কৰিছে। প্ৰমোদ বড়ো হাগ্ৰামা মহিলাৰীকে আদি কৰি কেইবাটাও সমষ্টিৰ ইতিমধ্যে প্ৰাৰ্থী জয়লাভ কৰিছে আৰু এই মুহূৰ্তত আমি দৰ্শকসকলৰ বাবে কাৰণে আমি লৈ আহিছোঁ ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ পঞ্চম ৰাউণ্ডৰ অন্তত যি ফলাফল ওলাইছে আৰু সেই ফলাফল এই মুহূৰ্তত আমি দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। ABC নিউজৰ দৰ্শকসকলক আমি এই মুহূৰ্তত পোনপটীয়াভাৱে জনাব বিচাৰিছোঁ ২১ নং শালবাৰী পৰিষদীয় সমষ্টিৰ পঞ্চম ৰাউণ্ডৰ অন্তত ফলাফল আছিলে এই ধৰণৰ। BPFৰ প্ৰাৰ্থীয়ে সৰ্বমুঠ ভোট লাভ কৰিছে ১৭,৬৪১টা ভোট। পঞ্চম ৰাউণ্ডৰ অন্তত পুনৰবাৰ কৈছোঁ পঞ্চম ৰাউণ্ডৰ অন্তত BPFৰ প্ৰাৰ্থী দিগন্ত গয়াৰীয়ে সৰ্বমুঠ ভোট লাভ কৰিছে ১৭,৬৪১টা ভোট আৰু ইয়াৰ বিপৰীতে বিজেপিৰ প্ৰাৰ্থীয়ে লাভ কৰিছে ১১,৩৩১টা ভোট আৰু UPPLৰ প্ৰাৰ্থী জয় মুছাহাৰীয়ে লাভ কৰিছে ১১,৫২৬টা ভোট আৰু এই মুহূৰ্তত শালবাৰী পৰিষদীয় সমষ্টিৰ পঞ্চম ৰাউণ্ডৰ ফলাফল ঘোষণা হৈছে আৰু আমি পঞ্চম ৰাউণ্ডৰ ফলাফল এই মুহূৰ্তত ABC নিউজৰ দৰ্শকসকলক জনাবলৈ বিচাৰিছোঁ। শালবাৰী পৰিষদীয় সমষ্টিৰ পঞ্চম ৰাউণ্ডৰ ফলাফল ঘোষণাৰ অন্তত পঞ্চম ৰাউণ্ডত BPF দলে মুঠ ভোট লাভ কৰিছে ৫,৩৮৮টা ভোট আৰু এই ৫,৩৮৮টা ভোট অৰ্থাৎ পঞ্চম ৰাউণ্ডৰ ভোট লৈ পেলাই BPFৰ প্ৰাৰ্থী দিগন্ত গয়াৰীয়ে সৰ্বমুঠ ভোট লাভ কৰিছে ১৭,৬৪১টা ভোট আৰু ইয়াৰ পিছত UPPLৰ প্ৰাৰ্থী জয় মুছাহাৰীয়ে পঞ্চম ৰাউণ্ডত লাভ কৰিছে ২,০৫৩টা ভোট আৰু এই ২,০৫৩টা ভোট অৰ্থাৎ পঞ্চম ৰাউণ্ডৰ ২,০৫৩টা ভোট লৈ পেলাই জয় মুছাহাৰীয়ে সৰ্বমুঠ ভোট লাভ কৰিছে ১১,৫২৬টা ভোট আৰু পঞ্চম ৰাউণ্ডত বিজেপিৰ প্ৰাৰ্থী চক্ৰধৰ দাসে লাভ কৰিছে ১,৫৪১টা ভোট আৰু এই পঞ্চম ৰাউণ্ডত চক্ৰধৰ দাসে লাভ কৰা ১,৫৪১টা ভোট লৈ তেওঁ সৰ্বমুঠ ভোট লাভ কৰিছে ১১,৩৩১টা ভোট আৰু এই মুহূৰ্তলৈকে অৰ্থাৎ শালবাৰী পৰিষদীয় সমষ্টিৰ পঞ্চম ৰাউণ্ডৰ ফলাফল ঘোষণা হোৱাৰ পিছত এতিয়া BPFৰ প্ৰাৰ্থী দিগন্ত গয়াৰী তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী UPPLৰ জয় মুছাহাৰীক ৬,১১৫টা ভোটত পিছ পেলাই আছে অৰ্থাৎ বিজেপিৰ প্ৰাৰ্থী দিগন্ত গয়াৰী এই মুহূৰ্তলৈকে অৰ্থাৎ পঞ্চম ৰাউণ্ডৰ ফলাফল ঘোষণা হোৱাৰ পিছত ৬,১১৫টা ভোটৰ অগ্ৰগতি লাভ কৰিছে আৰু ইয়াৰ লগে লগে আমি জনাই গৈছোঁ BPFে প্ৰায় এক জয়ৰ দিশে আগবাঢ়িছে আৰু UPPL ইয়াতে দ্বিতীয় পৰ্যায়ত আছে, বিজেপি আছে তৃতীয় পৰ্যায়ত। আমি পৰৱৰ্তী সময়ত আৰু কেইবাটাও ৰাউণ্ড বাকী আছে, পৰৱৰ্তী সময়ত আৰু যিকেইটা ৰাউণ্ড আছে প্ৰতিটো মুহূৰ্তত আমি ABC নিউজৰ দৰ্শকসকলক প্ৰতিটো খবৰ জনাই যাম। কিন্তু এই মুহূৰ্তত জনাব বিচাৰিছোঁ যে পঞ্চম ৰাউণ্ড শালবাৰী পৰিষদীয় সমষ্টিৰ পঞ্চম ৰাউণ্ডৰ ফলাফল ঘোষণা হোৱাৰ পিছত ভোট গণনাৰ অন্ত হোৱাৰ পিছত এতিয়া BPFে লাভ কৰিছে ১৭,৪৪১টা ভোট আৰু দ্বিতীয় পৰ্যায়ত আছে, দ্বিতীয় পজিশ্যনত আছে UPPLৰ জয় মুছাহাৰী আৰু তেওঁ মুঠ ভোট লাভ কৰিছে ১১,৫২৬টা ভোট অৰ্থাৎ UPPLতকৈ BPFৰ প্ৰাৰ্থী দিগন্ত গয়াৰীয়ে ৬,১১৫টা ভোটত অগ্ৰগতি লাভ কৰি আছে আৰু কেইবাটাও ৰাউণ্ড বাকী আছে। আমি পৰৱৰ্তী সময়ত ABC নিউজৰ দৰ্শকসকলক জনাই যাম সবিশেষ খবৰ।